ইমান দিনে বৰষুণ দি থকাৰ কাৰণে মায়ে তাঁতশালত বহিবই পৰা নাছিল। আজি ধুনীয়াকৈ ৰ'দ ওলাইছে, সেইকাৰণে বহিছে। আৰু আজি মায়ে ঠান পাতি লৈছে যে আজি কাপোৰ উলিয়াইহে এৰিব। আৰু এয়া দেখিবলৈ যদিও সহজ, কিন্তু ইয়াৰ আঁৰত বহুতো কষ্ট লুকাই থাকে। আৰু সেউজীয়া সূতাৰে ফুল দিয়া হৈছে, মন্দিৰ চন্দিৰে পিন্ধি যাব ভালটো। আৰু এয়া আমাৰ কাপোৰ ওলাই গ'ল, মায়ে ব্লেডেৰে কাটি আছে। আৰু এতিয়াহে গম পোৱা যাব কষ্টৰ ফল কেনেকুৱা হৈছে। দেখিবলৈতো বাৰু ভালেই হৈছে, আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ ৰ'ব। আৰু এনেকৈ আমাৰ ঘৰতে নিজ হাতেৰে বোৱা বহুতো মেখেলা চাদৰ আছে, কেতিয়াবাকে আপোনালোকক দেখাম বাৰু। আৰু এইযোৰে হৈছে কাপোৰযোৰ, যেতিয়া দহি চহি গঠা হ'ব, চিলাই মেলি অনা হ'ব, তেতিয়া মা বা মই পিন্ধিম নহয়, তেতিয়া আপোনালোকক ভালকৈ দেখাম। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাই দিব। তো আজিলৈ বাই বাই গাইজ, মোৰ নেক্সট মিনি ব্লগত আপোনালোক সকলোকে লগ পাম। বাই বাই।